আজি মই আপোনালোকক দেখুৱাইছো গণিত শিকোৱা আজি সূত্ৰ এটা দেখুৱাইছো PhD ফৰ্মুলা P1 plus H1 plus D1 equal P2 plus H2 plus D2 এই ফৰ্মুলাটো আজি আপোনালোক অংক এটা কৰি দেখুৱাইছো গণিত এটা কৰি দেখুৱাইছো এনেকৈ অতি সহজতে কৰিব পাৰি একদম সহজ মই প্ৰথমে কোৱেশ্চনটো দেখি লওঁ একদম অতি সহজতে আপোনালোকে এই গণিতৰ অংকটো কৰি ল'ব পাৰিব তেতিয়া মই আপোনালোকক কৈছিলো না PhD ফৰ্মুলা PhD ফৰ্মুলা যে আমি দেখি লওঁ P1 H1 D1 ঠিক তেনেদৰে equal to P2 plus H2 plus D2 চাও ইয়াৰ কেনেকৈ এনসাৰটো ওলাব পাৰি মই আপোনালোকক অতি সহজে দেখাইছো ঠিক তেনেদৰে 15 জনে प्रतिदिन 8 घंटा को काम करले 12 दिन उक्त काम शेष करियो पारे तेंते 12 जने 15 घंटा को काम करिले उक्त काम किमान दिन शेष करियो पारे एकदम अति सहज মই PhD फॉर्मूला আপোনালোকক শিকাইছো सब P 15 completed 8 আছিল 8 completed 12 तीनटा completed এতিয়া সব আনা পুলাব লাগিব D2 হয়নে কেনেকৈ 12 আৰু 15 ঠিক তেনেদৰে 12 P2 হৈছে 12 আৰু 15 টো হৈছে H2 এতিয়া আমি সহজতে D2 কেনেকৈ ওলাম আমি তো গম নাপাওঁ একদম অতি সহজতে মই আপোনালৈ শিকাই আছো 15 पर কাটা গল 12 কাটা গল এই কোৱেশ্চন মাৰ্ক আছিল নহয় এই H2 ইয়াত আনিকে 8 আমি সৰ্বমুঠ কাম D2 চাও D2 আমাৰ কোৱেশ্চন মাৰ্ক আছিল ইয়াতে D2 এতিয়া আমি পালো D2 8 দিনত আমি উক্ত কামটো শেষ কৰিব পাৰো একদম সহজ পদ্ধতিত মই আপোনালোকক শিকাইছো ইয়াতে কৰ PhD ফৰ্মুলা PhD P1 H1 D1 P2 H2 D2 একদম অতি সহজে এই ফৰ্মুলা আপোনালোকে মনত ৰাখিব এই ফৰ্মুলা যদি আপোনালোকে মনত ৰাখে অতি সহজতে আপোনালোকে ইয়াৰ কোৱেশ্চনৰ এনসাৰ অতি সহজে 1 মিনিট মাত্ৰ 1 মিনিটৰ এনসাৰ লাগিব যদি আপোনালোকক এই অংকটো যদি ভাল লাগে মেছেজ যদি ভাল লাগে আৰু ভিডিওটো যদি ভাল লাগে চ্যানেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কৰিব নাপাহৰিব আৰু কমেন্টটো আপোনালোকে কৰিব নিশ্চয় মই ডেফিনেটলি গম পাম এটা আমি নেক্সট কোৱেশ্চনৰ আগত আগবাঢ়ো